নাৰায়ণপুৰ পাণবাৰীৰ লোচন কুমাৰ হাজৰিকাৰ ব্যতিক্ৰমী চিন্তা। নিজৰ প্ৰচেষ্টাত ঘৰতে আৰম্ভ কৰিলে ডিষ্টিল ৱাটাৰ ফেক্টৰী। ফেক্টৰীটোত উৎপাদিত প্ৰডাক্টটোৰ নাম ৰখা হৈছে কনফিয়াবল। এই কনফিয়াবল নামৰ ডিষ্টিল ৱাটাৰটোৱে বেটাৰীৰ কাৰ্যক্ষম বৃদ্ধি কৰিব। আজি আনুষ্ঠানিকভাৱে নাৰায়ণপুৰ পাণবাৰীত মুকলি কৰি দিয়া হৈছে কনফিয়াবল নামৰ ডিষ্টিল ৱাটাৰ প্ৰডাক্টটো। কোম্পানীৰ ফালৰ পৰা প্ৰডাক্টটোৰ এক্সপায়াৰী ডেট 2 বছৰ দিয়া হৈছে। আপুনিও যদি প্ৰডাক্টটো ক্ৰয় কৰি ব্যৱহাৰ কৰি চাব বিচাৰে তেন্তে যোগাযোগ কৰক 9707060388 নম্বৰত। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। ব্যৱহাৰ কৰা হৈছে ইয়াৰ যিটো বেটেৰী পানী সাধাৰণতে বেটেৰীত থাকিব লাগে আপোনাৰ 0ৰ পৰা 10 আমি সৰ্বসাধাৰণ যিটো বেটেৰী পানী ইউজ কৰিব লাগে। কিন্তু কি হৈ আছে বৰ্তমান কিছুমান নকওঁ নামবোৰ, কিন্তু কিছুমান আপোনাৰ যিখিনি কোম্পানীয়ে তেওঁলোকৰ কি হৈছে 200, 300 কিছুমান 700ও পাইছোঁ আমি। যদি তেনেকুৱা হয় বেটেৰী প্ৰডাক্টটোৰ নাম যেনেকৈ ৰাখিছোঁ এতিয়া কনফায়াবল। কনফায়াবল মানে ইয়াৰ অৰ্থ হৈছে ৰিলায়েবল, মানে যিটো বিশ্বাস কৰিব পাৰি। ইয়াত আমি সাধাৰণতে অন্য প্ৰডাক্টতকৈ এইটোৱে ৰাখিব বিচাৰিছোঁ 0ৰ পৰা 10 TDS। 0ৰ পৰা 10 TDSৰ ভিতৰত ৰাখিব বিচাৰিছোঁ, যিটো বেটেৰী ৱাটাৰ, বেটেৰী পানী মানে যিটো বেটেৰী লংগিভিটিটো বঢ়াবৰ কাৰণে, সেইটো কাৰণে কৰা হৈছে এইটো জেনেৰেলি। আৰু এই প্ৰডাক্টটো আমাৰ থলুৱা আমাৰ নাৰায়ণপুৰ অঞ্চলত কৰা হৈছে, যিটো লখিমপুৰ এটা আছে আৰু ইফালে বিশ্বনাথ চাৰিআলি, তাৰ মাজত আৰু আশে পাশে নাই। গতিকে তাৰ সকলো জনসাধাৰণৰ সুবিধাৰ কাৰণে এই প্ৰডাক্টটো লঞ্চ কৰিবলৈ ওলাইছোঁ। ছাপ্লাইটো এইটো আপোনাৰ যিখিনি ডিষ্ট্ৰিবিউটৰ থাকিব বা যিখিনি ৰিটেইলাৰ থাকিব তেওঁলোকক ডেলিভাৰী দিয়া হ'ব। আপোনাৰ ড'ৰ টু ড'ৰ ডেলিভাৰী দিয়া হ'ব তেওঁলোকক। এইটো আপোনাৰ যিটো MRP ৰখা হৈছে এইটো 25 ৰুপিজ ৰখা হৈছে, কিন্তু এইটো ৰিটেইলৰ কাৰণে আৰু হেৰিয়াৰ কাৰণেতো বেলেগ হ'ব, হ'লচেলৰ প্ৰাইচটো বেলেগ আছে। আমাৰ ঠিকনা হৈছে পাণবাৰী, আপোনাৰ নাৰায়ণপুৰ ডিষ্ট্ৰিক্ট লখিমপুৰ। আৰু প্ৰডাক্টটো আপোনালোকে যিটো দেখিছে বেলেগ এতিয়া সাধাৰণতে আপোনাক কম্পেয়াৰ নকৰোঁ, বেলেগৰ হয়তো কিছুমানত 10তকৈ ওপৰ মানে আপোনাৰ কিছুমানৰ 100ও থাকে, 200 থাকে, তেনেকৈ থাকে। আমি সেইটো বিচাৰিছোঁ 1ৰ পৰা 10ৰ ভিতৰত ৰাখিবৰ কাৰণে, যিটো হ'লে আৰু প্ৰডাক্টৰ যিটো হেৰিটো থাকিব এক্সপায়াৰী ডেটটো আমি 2 বছৰ এইটো পাব, 2 বছৰলৈকে প্ৰডাক্টটো বেয়া নহয়।